নমস্কাৰ, ৰাতিপুৱাৰ চাহকাপৰ সৈতে মই চন্দ্ৰালীয়ে লাৰ্ণুইত চন্দ্ৰালীলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি শাওণ মাহৰ ২৬ তাৰিখ আৰু আগষ্ট মাহৰ ১২ তাৰিখ, বৃহস্পতিবাৰ। আজি সূৰ্য উদয় হৈছে ৪:৫৭ আৰু সূৰ্য অস্ত যাব ৫:৫৮। আজিৰ দিনটোৰ বিশেষত্ব অনুষ্ঠানৰ আজিৰ দিনটো বিশেষ কৰি তোলা কাৰণসমূহ লৈ আহিছোঁ মই চন্দ্ৰালীয়ে আপোনালোকৰ ওচৰলৈ। গতিকে আজিৰ দিনটো বিশেষ কৰি তোলা কাৰণসমূহ হ'ল: আজি ৱৰ্ল্ড এলিফেণ্ট ডে, ইণ্টাৰনেশ্যনেল ইউথ ডে আৰু ৰবীন বেনাৰ্জীৰ জন্মদিন। গতিকে প্ৰথমতে আমি ৱৰ্ল্ড এলিফেণ্ট ডে কিয় পালন কৰোঁ তাৰ বিষয়ে কিছু কথা জানো। প্ৰতি বছৰে ১২ আগষ্টটো অৰ্থাৎ আজিৰ দিনটোত ৱৰ্ল্ড এলিফেণ্ট ডে হিচাপে পালন কৰা হয়। গোটেই বিশ্বৰ বাবে হাতী হ'ল এবিধ আপুৰুগীয়া সম্পদ আৰু এই সম্পদবিধ চিৰকাল আমাৰ লগত থকাৰ কাৰণে ইয়াক প্ৰটেকশ্যন আৰু প্ৰিজাৰ্ভ কৰাৰ দায়িত্ব কেৱল মানুহৰ হয়। সেয়েহে আমাৰ মানুহৰ মাজত ইয়াৰ সজাগতা গঢ়ি তুলিবৰ কাৰণে ৱৰ্ল্ড এলিফেণ্ট ডে প্ৰতি বছৰে ১২ আগষ্ট তাৰিখটোত পালন কৰা হয়। গতিকে আজিৰ দিনটোৰ বিশেষত্ব অনুষ্ঠানৰ জৰিয়তে ময়ো আপোনালোকক অনুৰোধ কৰিম যে এই জন্তুবিধক যাতে আমি সংৰক্ষিত কৰি আপুৰুগীয়া সম্পদ হিচাপে সদায় ৰাখিব পাৰোঁ। ইয়াৰ পিছত আহক আমি ইণ্টাৰনেশ্যনেল ইউথ ডেৰ বিষয়ে কিছু কথা জানো। ২০০০ চনৰ ১২ আগষ্ট তাৰিখৰ পৰাই ইউনাইটেড ষ্টেটত ইণ্টাৰনেশ্যনেল ইউথ ডে উদযাপন কৰা হৈছিলে আৰু ইয়াৰ লগতে গোটেই বিশ্বই এই দিনটো ইণ্টাৰনেশ্যনেল ইউথ ডে হিচাপে পালন কৰে। ইউথ হ'ল জীৱনৰ এনে এটা সময় যিখিনি সময়ৰ জৰিয়তে আমি গোটেই জীৱনটো গঢ় দি ল'ব পাৰোঁ। গতিকে ইউথটো যদি ভাল হয় তেতিয়াহ'লে গোটেই জীৱনটো ভাল হয় বুলি মানা যায় আৰু সেয়েহে আমি নিজৰ জীৱনটোৰ প্ৰতি নিজে সজাগ হোৱাৰ কাৰণে গোটেই বিশ্বই আজিৰ দিনটো ইণ্টাৰনেশ্যনেল ইউথ ডে হিচাপে পালন কৰে। ইয়াৰ পিছত আহক আজিৰ দিনটো বিশেষ কৰি তোলা ৰবীন বেনাৰ্জী দেৱৰ বিষয়ে আলোচনা কৰোঁ। ৰবীন বেনাৰ্জী দেৱ হ'ল এজন বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী আৰু ফটোগ্ৰাফাৰ আৰু ইয়াৰ লগতে তেখেত আছিল তথ্যচিত্ৰ নিৰ্মাতাও। তেখেতৰ জন্ম হৈছিল ১৯০৮ চনৰ আজিৰ এই বিশেষ দিনটোত আৰু এখেতৰ মৃত্যু হৈছিলে ২০০৩ চনৰ ৬ আগষ্ট তাৰিখে। ৰবীন বেনাৰ্জী দেৱৰ জীৱনৰ বিষয়ে আমি আজিৰ দিনটোৰ বিশেষত্ব অনুষ্ঠানৰ ৬ আগষ্ট তাৰিখৰ দিনাই আলোচনা কৰিছিলোঁ আৰু সেয়ে ৰবীন বেনাৰ্জী দেৱৰ বিষয়ে আলোচনা কৰা ভিডিঅ'টোৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে সেইটো এবাৰ হ'লেও চাই ল'ব। আজিৰ দিনটো বিশেষ কৰি তোলা কাৰণসমূহ বিশ্লেষণৰ জৰিয়তে মই চন্দ্ৰালীয়ে আপোনালোকৰ পৰা বিদায় ল'ম। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভালেই থাকক, কুশলে থাকক। ধন্যবাদ। হেভ এ নাইচ ডে।